বোলে আও হৰি আও ৰাম পাছত এইজনে গাব আমি সকলোৰে চাম বোলে আও হৰি আও ৰাম। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকৰ ঘৰত হয়তো নাম সকাম বিয়া বা ধৰি লৈ যি টি কৰ্ম পাতিছে, কিন্তু কৰ্মত আপোনালোকে ভকত দেখিছে, কিন্তু এনেকুৱা ভকত নাই দেখা। আৰু ভকতৰ ঠিকেই আছে, কিন্তু ভকতৰ মানে আশীৰ্বাদটো চাওক। বোলে আও হৰি আও ৰাম। ৱাইন শ্বপতো বোলে বাঢ়িব মদৰ দাম, আমি দুখীয়া খাতি খোৱা মানুহে কেনেকৈ খাম? পকেটত যদি নাই পইচা, কণী বিকি কোৱাৰ্টাৰ কিনিছে, ইয়াতে খাওঁতে মেলোতে অনেকখিনি অপৰাধ হ'ব পাৰে। গতিকে ভগৱানৰ ওপৰত ৰাখিবা ভাৱ ভক্তি, মদ খালেই পাবা শক্তি, বটলেই হ'ব তোমাৰ মাইকী, গিলাচেই হ'ব ল'ৰা ছোৱালী, ধাৰ বাকীবোৰ নাতি পুতি হৰি শান্ত কৰা। এইটো কেনেকুৱা আশীৰ্বাদ? উজনি ফালে কয় নে নামনি ফালে কয় এইটো আশীৰ্বাদ? আপোনালোকে কমেণ্ট কৰি জনাবচোন। নে এইটো ঘাটিত কয় এইটো আশীৰ্বাদ? বোলে আও হৰি আও ৰাম। লগ পালেতো মদে গা ৱাইন শ্বপতো বোলে বাঢ়িব মদৰ দাম, আমি দুখীয়া খাতি খোৱা মানুহে কেনেকৈ খাম? হাতে ধৰি মুখে খাবি এনেকুৱা ফকতীয়া আশীৰ্বাদ দি দি। পকেটত যদি নাই পইচা, কণী বিকি কোৱাৰ্টাৰ কিনিছে, খেতি কৰা মাটি আছে যদি তাকে অলপ বিকি দিয়ে, অন্ততঃ তই কেইদিনমান ভালকৈ জীয়াই থাকিব পাৰিবি। ইয়াতে খাওঁতে মেলোতে অনেকখিনি অপৰাধ হ'ব পাৰে। গতিকে ভগৱানৰ ওপৰত ৰাখিবা ভাৱ ভক্তি, মদ খালেই পাবা শক্তি। না 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 না, মদ খালে নাপাওঁ তই শক্তি। হৰলিক্স কিনি আনিবি, খাই দিবি, শক্তি পাবি। যদি হৰলিক্স নাপাওঁ কিনি আনিবি মাদাৰ হৰলিক্স। কি কৰি অঁ মাদাৰ হৰলিক্স কি কৰিব? যদি এখেতৰ আশীৰ্বাদটো আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক আছে। যদি এনেকুৱা ভিডিঅ' কাৰোবাৰ ওচৰত আছে তেতিয়াহ'লে মোক ভিডিঅ'টো লগালগ ইনষ্টাগ্ৰামত পঠাই দিয়ক। নতুন ভিডিঅ' বনাই থাকিম এতিয়ালৈ। বাই বাই, টাটা।